मोननै फेसबुक पेजनि बेरेखायै आयेननि राहा आजावनो थियारि गरेस्वर बालाबारि भिसिडिसिनि मावथिफोरा बालाबारि भिसिडिसिनि PMAYGनि न'नि मुङाव भिसिडिसिनि सोद्रोमा एबा मेम्बारा फैसा लादों होनना नंखाय खौरां फोसावदोंमोन मोननै फेसबुक पेजआव। नंखाय खौरां फोसावनायनि उनाव बे अजदखौ गासैबो नंखाय होनना दाबि दैखाङो भिसिडिसि सोद्रोमा एबा मेम्बार मजामिल आली आरो चेयारमेन मिजिंस्रि बर'आ। मोनसे खौरांगिरि मेलनि गेजेरजों भिसिडिसिनि चेयारमेन मिजिंस्रि बर' आरो मजामिल आलीआ सरकारि न'नि मुङाव रावनिबो थाइसेबो फैसा लायाखै होनना रोखा बुंथियो। लोगोसे जेबो रोखोमनि फोरमान गैयालासे नंखाय खौरां फोसावनायखौ मेम्बार मजामिल आलीआ सनमान गैयै खालामनो नाजानायाव फेसबुक पेज पि निउज आरो ABRS नि बेरेखायै गोख्रों आयेनारि राहा लागोन होनना खौरांगिरि मेलनि गेजेरजों बुंथियो। কালি মোৰ ওপৰত এটা অভিযোগ আহিছে, মই গমেই পোৱা নাছিলোঁ। মই মোবাইলটো খোলাতহে মই গম পালোঁ। এই ঔগুৰি গাঁৱৰ মজিব আলীয়ে মোৰ ওপৰত এটা মিছা অভিযোগ এটা দিছে যে মই PMA ঘৰৰ বোলে মই 200 টকা তেওঁৰ পৰা লৈছোঁ। কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। আৰু মিছা কথা এইটো কাৰণতে মই কৈছোঁ যে যোৱা শুকুৰবাৰে মই চেয়াৰমেন আৰু আমাৰ বালাবাৰী প্ৰাইমাৰীৰ সভাপতি ছেক্ৰেটাৰী এইকেইজনে আৰু আমাৰ গড়চৰ ব্লকৰ অনিল মেধি ছাৰে আহিছিল। আহি পেলাই আমাক কৈছিল যে এখন ডাউট লিষ্ট এখন ওলাইছে, এই ডাউট লিষ্টখন আমি হেৰি কৰোঁ, আপোনালোকে আমাক মানুহকেইজন দেখাই দিয়ক। তাৰপিছত জাষ্ট আমি গৈছোঁ, তাত যাই পেলাই আমি মানুহকেইজন দেখাই দিছোঁ। দেখাই দিয়াৰ পিছত যে এই ঘৰ মজিব আলীৰ ঘৰ, এই ঘৰ মডুল আলীৰ ঘৰ আমি দেখাই দিছোঁ। এই দেখাই দিয়াৰ পিছত তেখেতসকলে মানুহ ঘৰ আছে কি নাই প্ৰকৃততে সেই বস্তুটো ডাউট লিষ্টটো ওলাই ফটো মাৰি কেনে তেখেতসকলে পঠাই দিছে। পঠাই দিয়াৰ পিছত মজিব আলীয়ে আমাৰ ওপৰত ব্লেম আনিছে কি যে আমি বোলে তেখেতৰ বোলে ঘৰৰ ID নম্বৰটো আমি কাটিছোঁ আৰু তেখেতৰ পৰা আমি 200 টকা এটা লৈছোঁ। এইটো সম্পূৰ্ণ মিছা কথা। আৰু এই মিছা কথাটো মজিব আলীয়ে কৈছে যে মই যোৱা 5 বছৰতো বোলে তেখেতৰ বোলে কিবা বোলে ID নম্বৰ বোলে পুৰি ফেলছিলোঁ। এই ID নম্বৰটো পুৰা বস্তু নহয় আৰু যোৱা 5 বছৰত আমাৰ চৰকাৰে নাছিল। আৰু মজিব আলীয়ে এটা কথা কৈছে আৰু এই মডুল আলী আৰু মজিব আলীৰ ইহঁতৰ আমি যেতিয়া ছাৰ্ভে কৰিলোঁ যোৱা 5 বছৰত EPPL চৰকাৰ আছিল। EPPL চৰকাৰৰ দিনত এখন চেঞ্চাছ লিষ্ট এখন ওলাইছিল। এই চেঞ্চাছত আমি নাম পাইছিলোঁ যে মজিব আলী ঘৰত 3টা ID নম্বৰৰ মানুহৰ নাম আছে। এজন হ'ল মায়া খাতুন, 2 নম্বৰতে মজিব আলী, 3 নম্বৰতে হ'ল লুৎফৰ আলী, হাউচ হ'ল এজনে। আৰু মডুল আলী ঘৰত আছে, এজনৰ নাম আছে ইনুমা বেগম, 2 নম্বৰত আছে মহিবানু বেগম, 3 নম্বৰত আছে মইদুল আলী। এখেতসকলে কি কৈছে কোনো তিনিটা তাৰমানে এটা হাউচ হলত 3টা ID নম্বৰ এখেতসকলৰ চেঞ্চাছত আমি পাইছোঁ। পোৱাৰ পিছত কেনেকৈ EPPLৰ দিনত এখন ঘৰত 3টাকে ID নম্বৰ কৰিব পাৰে। এই বস্তুটো আমাৰ চৰকাৰ অহাৰ পিছত আমি চেঞ্চাছ কৰিলোঁ। এই চেঞ্চাছ কৰাৰ পিছত এই 3টা ID নম্বৰ থকাৰ কাৰণে ডাউট লিষ্টখন ওলাল। এই ডাউট লিষ্টখন ওলোৱাৰ পিছত অফিচিয়েলি আমাক আহিলে, অহাৰ পিছত আমি দেখালোঁ। দেখাৰ পিছত ফটো মাৰি যেতিয়া অফিচে আমাক পঠাই দিয়াৰ পিছত মজিব আলীয়ে মোক এইটো ব্লেম আনিছে। আৰু এই 200 টকাটো লোৱা বুলি যে কৈছে এইটো সম্পূৰ্ণ মিছা কথা। আনকি মজিব আলী মোৰ গাঁৱৰে হয়। মজিব আলীৰ মাকে যেতিয়া হাত ভাঙি থাকে মই পইচা দি হেল্পহে কৰোঁ মজিব আলীৰ মাকক। এই মজিব আলী যিটো কথা ব্লেম আনিছে এইটো সম্পূৰ্ণ মিছা কথা। আৰু মই এটা কথা কৈছোঁ, এই যে ABRS এইটো যিটো এটা ফেচবুক আমাৰ পেজ আছে, এই ফেচবুক পেজটোৱে মোৰ ফটো সহকাৰে ৰাউণ্ড চিন এটা মাৰি পেলাই মোক দেখাইছে। তেখেতসকলে কি তথ্যত মোক এই ৰাউণ্ড চিন মাৰি পেলাই দেখাব পালে? মই কি অপৰাধী নেকি? মইতো অপৰাধী নহয়। এজন অপৰাধীকে ৰাউণ্ড চিন মাৰি পেলাই দেখৰে। আৰু এই পি নিউজটো মোক দালাল আখ্যা দিছে। কি তথ্যত মোক দালাল আখ্যা দিলা? গতিকে অতি সোনকালে মই এখেতসকলৰ ওপৰত আইনী ব্যৱস্থা লৈ আছোঁ আৰু মই গোটেইকেইজনকে তদন্তত আনিম। এই ABRS আৰু পি নিউজত যিকেইটা স্বত্বাধাৰী আছে এই পেজটোত গোটেইকেইজনকে মই আইনী ব্যৱস্থাত আনিম। অহাকালিৰ ভিতৰত মই এই ব্যৱস্থা গ্ৰহণ কৰিম। এইটো সম্পূৰ্ণ মিছা কথা। আমাক যি প্ৰকাৰে নহওক BPF দলটো যোৱা 5 বছৰতো এখেতসকলে EPPLৰ কোনো কাম আৰম্ভ কৰিব পৰা নাছিল। আমি BPF চৰকাৰ অহাৰ পিছতে আমি যিটো তীব্ৰ গতিত আমি কাম কাজ আৰম্ভ কৰিছোঁ, এখেতসকলে আমাক কি হিচাপত বদনাম আনিব পাৰে এই বস্তুটো ইহঁতে তাৰমানে লাগি গৈছে। আৰু ইহঁতে এই নিউজ লৈছে ফেচবুক পেজ এটা লৈছে কি ABRS এই নিউজটো আজি কিছুদিনৰ আগতে আৰু এটা নিউজ ওলাইছিল যে কিবা PMA ঘৰৰ পইচা লোৱা বুলি পেলাই। এইবিলাক সম্পূৰ্ণ মিছা কথা। আমাক যি পদ্ধতি নহয় ইহঁতে আমাক বদনাম কৰাৰ কাৰণে ব্যৱস্থা কৰি আছে।
গতিকে এইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ ইতিমধ্যে আমি দল হিচাপতো আমি আলোচনা কৰিছোঁ গতিকে এই চেনেলটোৰ ওপৰত অতি সোনকালে মই আইনী ব্যৱস্থা কৰি আছোঁ বৰ্তমান এইটো যেতিয়া আমাৰ চেঞ্চাছ হৈছিল এই চেঞ্চাছটো আমি বৰ্তমান কোনো এতিয়া আইডি ওলোৱাই নাই এইটো জাষ্ট চেঞ্চাছহে হৈছে এই চেঞ্চাছটো ওলোৱাৰ পিছত আমি আগষ্টৰ লাষ্টত ছেপ্টেম্বৰ অক্টোবৰত আইডি কেইটা ক্লিয়াৰ হ'ব এই আইডি কেইটা ক্লিয়াৰ হোৱাৰ পিছত অফিচে যেতিয়া কামবিলাক কৰি আছে এটা হাউচ হোল্ডত যেতিয়া তিনিটা আইডি নম্বৰ আছে এই তিনিটা আইডি নম্বৰৰ ওপৰত এখন ডাউট ওলাইছে যে প্ৰকৃততে এই মানুহবোৰৰ আইডি কেইটা সঁচা নে মিছা এটা হাউচ হোল্ডত এটা হাউচ নম্বৰত তিনিটা আইডি নম্বৰ আছে এই বস্তুটোৰ ওপৰত ডাউট ওলাই পেলাই অফিচৰ মানুহক পিডি অফিচে গোৰেশ্বৰ ব্লকক গেলি পঠালা গোৰেশ্বৰ ব্লকে যাৰ এৰিয়াৰ মেম্বাৰ আছে চেয়াৰমেন আছে সেইবিলাকক লৈ পেলাই এই বস্তুটো ছাৰ্ভে কৰিলে জাষ্ট আমি ছাৰ্ভে কৰাৰ পিছত আমি ফটোটোহে মাৰি পেলাই তাৰমানে অফিচে দিছে হয় মানুহৰ আছে কিন্তু তেখেতসকলে ব্লেম আনিছে যে আমি আইডি নম্বৰকেইটা কাটিছোঁ কোনো অথচ আইডি নম্বৰ ওলোৱাই নাই আৰু মই সেই বাৰেকপতি আপোনালোকক মই কৈছোঁ এই চেনেলটো এই ফেচবুক এই পেজটো ই তথ্যত মোক এহাতত এই ৰাউণ্ড আকাৰে যে মোক গোল আকাৰে যে দখলা মই এজন অপৰাধী নহয় আৰু পিউ নিউজে মোক দালাল আখ্যা দিছে মই আইনী ব্যৱস্থাত আনিম যে এইটো চিৰসত্য বাক্য একদম মই আপোনালোকক মই কৈ থৈ দিছোঁ আৰু তেখেতসকলক মই আপোনালোকৰ চেনেলতে সকীয়াই দিছোঁ ভৱিষ্যতে এনেকুৱা কাম নকৰিবলৈ তেখেতসকলক মই সকীয়াই দিছোঁ হয় এইটো সম্পূৰ্ণ মিছা কথা আমাৰ সিদিনা শুকুৰবাৰ আছিলে ব্লগৰ পৰা একাউণ্টেণ্ট আহিছিলে তাৰপিছত আৰু মই গৈছিলোঁ আৰু প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু মেম্বাৰ দুজনমান গৈছিলে তাৰপিছত ঔগুৰি গাঁৱত গৈছিলোঁ আমি মুছলিম চুপাত তাৰপিছত ইয়াতে কিছুমান ডাউট লিষ্ট নহয় আৰু নাম ওলাইছে ইয়াতে নামটো চাই পেলাই আমি বেনিফিচিয়াৰীৰ ঘৰত সোমাই পেলাই ঘৰ পাইছে নে পাওঁ না এইটো ইনকুৱাৰী কৰিছে তাতে এজন আমাক মুজিব আলী বুলি অভিযোগ উঠাইছে যে আমি তেখেতৰ ঘৰ অলৰেডি পোৱা নাছিলে আমাৰ মায়ৰ ফটোটো ঘৰটোৱে উঠাই নিছে বুলি কৈছে ঘৰটো তেখেত লগৰ ডাঙৰকে আছিল পাকা ঘৰ আছিল তাৰ ৱাইফত পোৱা আছিল আৰু সেইটো মায়া খাতুনৰ নামত পোৱা আছিল এতিয়ালৈকে এই ঘৰটো ইনকমপ্লিট হৈ আছে আৰু ইটো আৰু কৈছে যে নিজৰ আইডিটো বেলেগ কাটি পেলাই বেলেগৰ তাত দিব খুজিছে দালাল বুলি কৈছে আমাৰ মেম্বাৰক সেইটো সম্পূৰ্ণ মিছা আৰু এটা আইডি নম্বৰক বেলেগ বেনিফিচিয়াৰীক কেতিয়াও কাটি পেলাই দিব নোৱাৰে আৰু 200 পইচা খুজিছে বুলি কৈছো এইটো সম্পূৰ্ণ মিছা দুটা ফেচবুক পেজত আমাক এনেকা মিছা বদনাম কৰিছে ABRS বুলি ফেচবুক পেজ আৰু পি নিউজ বুলি দুটা পেজত আমাক এইটো পইচা খোজা আৰু PMY ঘৰৰ কাৰণে পইচা খুজিছে আৰু দালাল বুলি মোৰ মেম্বাৰক কৈছে এইটো সম্পূৰ্ণ মিছা ইয়াৰ দুটা পেজৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম